হেল্ল' বন্ধু বান্ধৱীসকল, মই এইবিলাক হেৰি হয় ছজনা আৰু আলু ভাজিছোঁ দেই। এয়া শুকান মাংস হয়, গাহৰি মাংস শুকান ছজনা আলু আৰু গাহৰি মাংস বনাইছোঁ। আপোনালোকে গাহৰি মাংস ছজনা আলু আৰু এনেকৈ ৰেচিপি বনাই খায়নে নেখায় জনাব দেই। এইবোৰ সৰু সৰু ছজনা হয়, ডাঙৰ ডাঙৰখিনি আছে, এইকেইডাল সৰু সৰু বনাইছোঁ। এইবিলাক হয়নে, সৰু সৰু মাংসৰ লগত বনাইছোঁ, শুকান মাংসৰ লগত। পানী নিদিওঁ, এনেকৈ ভাজিয়ে থাকিম। গাহৰি মাংস তেল ওলাইছে, লগতে মই মিঠাতেলো দিছোঁ যে, এতিয়া পানী নিদিলেও হ'ব নহয় জানো, তেল ওলাই গৈছে। আপোনালোকে কোনে কোনে খাই ভাল পায় জনাব দেই। মই কিন্তু গাহৰি মাংসৰ লগত আজিহে বনাইছোঁ বাৰু দেই। ছজনা কয়নে ছজিনাই কয় জানো।